1 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া স্নাতক ডিগ্ৰী লাভ কৰা ব্যক্তিজন কোন আছিল অপশ্যন এ বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন বি আনন্দৰাম বৰুৱা অপশ্যন চি বিষ্ণুৰাম মেধি অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি আনন্দৰাম বৰুৱা 2 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ICS গৰাকী কোন অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন বি মইদুল ইছলাম বৰা অপশ্যন চি হলিৰাম ডেকা অপশ্যন ডি আনন্দৰাম বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি আনন্দৰাম বৰুৱা 3 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি অপশ্যন এ ফখৰুদ্দিন আলী আহমেদ অপশ্যন বি বিষ্ণুৰাম মেধি অপশ্যন চি বিষ্ণুপ্ৰসাদ ৰাভা অপশ্যন ডি জ্যোতিপ্ৰসাদ আগৰৱালা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি বিষ্ণুৰাম মেধি 4 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল অপশ্যন এ হলিৰাম ডেকা অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ অপশ্যন চি মইদুল ইছলাম বৰা অপশ্যন ডি দেৱকান্ত বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ফখৰুদ্দিন আলী আহমেদ 5 নম্বৰ প্ৰশ্ন লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা PhD লাভ কৰা প্ৰথম অসমীয়া কোন আছিল অপশ্যন এ জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন বি ডাক্তৰ আওৰংগ শাহ অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী অপশ্যন ডি মইদুল ইছলাম বৰা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মইদুল ইছলাম বৰা 6 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন অপশ্যন এ আনন্দৰাম বৰুৱা অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা অপশ্যন চি হলিৰাম ডেকা অপশ্যন ডি বিষ্ণুপ্ৰসাদ ৰাভা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি জ্যোতিপ্ৰসাদ আগৰৱালা 7 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া জাতীয় কংগ্ৰেছৰ সভাপতি কোন আছিল অপশ্যন এ আনন্দৰাম বৰুৱা অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি দেৱকান্ত বৰুৱা অপশ্যন ডি ভোগেশ্বৰ বৰুৱা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি দেৱকান্ত বৰুৱা 8 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া বেৰিষ্টাৰ কোন আছিল অপশ্যন এ কৃষ্ণকান্ত সন্দিকৈ অপশ্যন বি আনন্দৰাম বৰুৱা অপশ্যন চি ৰাজবালা দাস অপশ্যন ডি নুৰুল আমিন ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি আনন্দৰাম বৰুৱা 9 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া দাদা চাহেব ফাল্কে বঁটা লাভ কৰোতাজন কোন অপশ্যন এ ডাক্তৰ ৰজনীপ্ৰভা শইকীয়া অপশ্যন বি ভূপেন হাজৰিকা অপশ্যন চি নলিনীবালা দেৱী অপশ্যন ডি ডক্টৰ জগদীশ মেধি ইয়াৰ শুদ্ধ উত্তৰ বি ভূপেন হাজৰিকা 10 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া পদ্মশ্ৰী সন্মান পোৱা মহিলা কবিগৰাকী কোন অপশ্যন এ ৰেণুকা দেৱী বৰকটকী অপশ্যন বি মীৰা শৰ্মা অপশ্যন চি নলিনীবালা দেৱী অপশ্যন ডি পাৰুল দাস ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি নলিনীবালা দেৱী 11 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া মহিলা কেন্দ্ৰীয় মন্ত্ৰী গৰাকী কোন আছিল অপশ্যন এ মীৰা শৰ্মা অপশ্যন বি ৰেণুকা দেৱী অপশ্যন চি ৰীতা চৌধুৰী অপশ্যন ডি ডাক্তৰ কমলা ৰায় ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি ৰেণুকা দেৱী 12 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া মহিলা ACS গৰাকী কোন অপশ্যন এ ৰীতা চৌধুৰী অপশ্যন বি ৰাজবালা দাস অপশ্যন চি বৰ্ণিলী সংমেন অপশ্যন ডি সুচিব্ৰতা ৰায় চৌধুৰী ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি সুচিব্ৰতা ৰায় চৌধুৰী 13 নম্বৰ প্ৰশ্ন প্ৰথম অসমীয়া মহিলা IAS গৰাকী কোন আছিল অপশ্যন এ ৰেণুকা দেৱী অপশ্যন বি পাৰুল দাস অপশ্যন চি ডাক্তৰ কমলা ৰায় অপশ্যন ডি ৰীতা চৌধুৰী ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি পাৰুল দাস 14 নম্বৰ প্ৰশ্ন এছিয়ান গেমছত স্বৰ্ণ পদক লাভ কৰা প্ৰথম অসমীয়াজনৰ নাম কি অপশ্যন এ বলি নাৰায়ণ বৰা অপশ্যন বি নুৰুল আমিন অপশ্যন চি ভোগেশ্বৰ বৰুৱা অপশ্যন ডি হৰিশংকৰ ব্ৰহ্ম ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি ভোগেশ্বৰ বৰুৱা 15 নম্বৰ প্ৰশ্ন এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়াগৰাকী কোন অপশ্যন এ ৰাঘৱ চন্দ্ৰ ডেকা অপশ্যন বি প্ৰণৱ কুমাৰ বৰবৰা অপশ্যন চি তৰুণ শইকীয়া অপশ্যন ডি শৰৎ কুমাৰ দত্ত ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন চি তৰুণ শইকীয়া
16 নম্বৰ প্ৰশ্ন অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলাগৰাকী কোন অপশ্যন এ সুচিব্ৰতা ৰায়চৌধুৰী অপশ্যন বি ৰীতা চৌধুৰী অপশ্যন চি নলিনীবালা দেৱী অপশ্যন ডি মনালিছা বৰুৱা মেহতা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি মনালিছা বৰুৱা মেহতা 17 নম্বৰ প্ৰশ্ন স্বাধীন অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল অপশ্যন এ লক্ষ্মীনাথ বেজবৰুৱা অপশ্যন বি গোপীনাথ বৰদলৈ অপশ্যন চি বিষ্ণুৰাম মেধি অপশ্যন ডি ফখৰুদ্দিন আলী আহমেদ ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি গোপীনাথ বৰদলৈ 18 নম্বৰ প্ৰশ্ন প্ৰথম অসম ৰত্ন লাভ কৰোতাজন কোন অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা অপশ্যন বি মামণি ৰায়চম গোস্বামী অপশ্যন চি চন্দ্ৰধৰ বৰুৱা অপশ্যন ডি ডক্টৰ কুমুদ বৰা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা